হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পাছ কৰিছা আৰু তোমালোকে কলেজত এডমিশ্যনৰ কাৰণে নিশ্চয় দৰ্পণ পৰ্টেলত আবেদন কৰিছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰত কলেজত এডমিশ্যন ল'ব, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে ভাল খবৰ। ভাল খবৰটো কি আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম। আৰু লগতে জনাই দিম যে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বলৈ যাওঁতে তোমালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি বস্তু তোমালোকে লগত লৈ যাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ভাল খবৰটো কি অলপ পিছত জনাইছো, কিন্তু ইয়াৰ আগতে তোমালোকে জানি লোৱা যে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বলৈ হ'লে কি বস্তু তোমালোকে ৰেডি কৰি থ'ব লাগিব। যিহেতু দৰ্পণ পৰ্টেলত আবেদনৰ অন্তিম তাৰিখ অহাকালি 24 তাৰিখ আৰু 27 তাৰিখত প্ৰকাশ পাব কোন কলেজত তোমালোকে চিলেক্ট হৈছা। তাৰপিছত তোমালোকে যিকোনো এখন কলেজ একচেপ্ট কৰিব লাগিব আৰু বাকী কেইটা কলেজ তোমালোকে উইথড্ৰ কৰিব লাগিব, আৰু তাৰপিছতে তোমালোকে গৈ পেলাই কলেজত এডমিশ্যন ল'ব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, এডমিশ্যনৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অলপ পিছত জনাইছো, কিন্তু ইয়াৰ আগতে তোমালোকে জানি লোৱা যে তোমালোকৰ কাৰণে গুড নিউজটো কি। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইচএছ ফাৰ্ষ্ট ইয়াৰক লৈ পেলাই এটা ভাল মন্তব্য কৰিছে। ভাল মন্তব্যটো তোমালোকে শুনি লোৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজৰ সকলো অধ্যক্ষলৈ এটা নিৰ্দেশনা কৰিছে, আৰু নিৰ্দেশনাটো হ'ল যে ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি, আৰু নামভৰ্তিৰ কাৰণে দিব নালাগে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট আৰু নালাগে কোনো ধৰণৰ গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ। তো ছাত্ৰ ছাত্ৰীসকল, এটা কথা তোমালোকে জানানে যে আগতে কলেজত এডমিশ্যন ল'বলৈ হ'লে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছিল, গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছিল। তো ইনকাম চাৰ্টিফিকেটৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী আনকি অভিভাৱকসকলে ইয়াৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছিল। তাৰপিছতহে চাৰ্কলৰ পৰা ইনকাম চাৰ্টিফিকেট পাইছিলে, আনকি অনলাইনত আবেদন কৰি পেলাই ইনকাম চাৰ্টিফিকেট উলিয়াব লগা হৈছিলে। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট নালাগে। তো যদি তোমালোকৰ ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ড দেখুৱাই পেলাই কলেজত ফ্ৰী এডমিশ্যন ল'ব পাৰিবা। ইয়াৰ বাবে তোমালোকে দিব নালাগে কোনো ইনকাম চাৰ্টিফিকেট আৰু গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ।